নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল আছামিজ এডুকেশ্যন ফেক্টৰীলৈ স্বাগতম জনাইছোঁ। আজি মোৰ এইটো ভিডিঅ'ত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ শিৱসাগৰ জিলাৰ বিষয়ে বহু নজনা কথা। বলকচোন বন্ধুসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ 32খন জিলাৰ ভিতৰত শিৱসাগৰ জিলাখন হৈছে এখন অতি পুৰণি জিলা। শিৱসাগৰ জিলাৰ মুঠ মাটিকালি হৈছে 2668 বৰ্গ কিলোমিটাৰ। শিৱসাগৰ জিলাৰ চাৰিসীমাৰ কথা যদি আমি ক'বলৈ যাওঁ, শিৱসাগৰ জিলাৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে আছে নাগালেণ্ড, পূব দিশে আছে চৰাইদেউ জিলা আৰু পশ্চিমে আছে জাঁজি নদী। হিষ্ট্ৰী। ব্ৰিটিছ শাসনৰ পূৰ্বে প্ৰায় 600 বছৰ ধৰি আহোমসকলে শিৱসাগৰ জিলাত শাসন কৰিছিল। 1699 শকৰ পৰা 1788 শকলৈকে আহোমসকলৰ ৰাজধানী ৰূপে শিৱসাগৰ জিলা জনাজাত আছিল। আহোম ৰজাসকলে খন্দোৱা জয়সাগৰ পুখুৰী, জয়দৌল, গৈসাগৰ পুখুৰী, গৌৰীদৌল, শিৱসাগৰ পুখুৰী, শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল, কাৰেংঘৰ, ৰংঘৰ, তলাতল ঘৰ আদি এতিয়াও গৌৰৱৰ প্ৰতীক হিচাপে শিৱসাগৰত দেখা পোৱা যায়। এতিয়া যোৰহাট জিলা, শিৱসাগৰ জিলা আৰু গোলাঘাট জিলা পূৰ্বে একেলগে আছিল আৰু তিনিখন জিলাক একেলগে শিৱসাগৰ বুলি জনাজাত আছিল। পিছত 1983 চনত যোৰহাট জিলা আৰু 1987 চনত গোলাঘাট জিলা বিভক্ত কৰা হৈছিল। শিৱসাগৰ জিলাৰ প্ৰায় সংখ্যক লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল। শিৱসাগৰ জিলাৰ মুখ্য উদ্যোগৰ কথা যদি ক'বলৈ যাওঁ, তেন্তে শিৱসাগৰ জিলাৰ মুখ্য উদ্যোগ হৈছে অইল ইণ্ডাষ্ট্ৰী, চাহপাতৰ উদ্যোগ আৰু পৰ্যটন উদ্যোগ। « 2011 চনৰ লোকপিয়ল মতে শিৱসাগৰ জিলাৰ মুঠ জনসংখ্যা হৈছে 11,50,253 জন। জনসংখ্যা পিনৰ পৰা চাবলৈ গ'লে ভাৰতৰ মুঠ 640খন জিলাৰ ভিতৰত শিৱসাগৰ জিলা 406 নম্বৰ স্থানত আছে। লোকপিয়লৰ মতে শিৱসাগৰ জিলাত প্ৰতি 1 কিলোমিটাৰত প্ৰায় 1120 জন মানুহ বসবাস কৰে। শিৱসাগৰ জিলাৰ মুঠ জনসংখ্যাৰ 44.16% হিন্দু আৰু 8.15% মুছলিম সম্প্ৰদায়ৰ লোক আছে। শিৱসাগৰত বসবাস কৰা জাতি জনজাতিৰ লোকসমূহ হ'ল ক্ৰমে আহোম, চুতীয়া, কোচ, চাহ জনগোষ্ঠী, সোণোৱাল কছাৰী, দেউৰী, মিচিং, বৌদ্ধিষ্ট, তিৱা আদি। শিৱসাগৰ জিলাৰ প্ৰতি 1000 জন মতা মানুহৰ বিপৰীতে মাইকী মানুহৰ সংখ্যা হৈছে 951। শিৱসাগৰ জিলাৰ মুঠ শিক্ষিত লোকৰ সংখ্যা হৈছে 81.36%। শিৱসাগৰ জিলাৰ বিধানসভাৰ সমষ্টিকেইটা হৈছে ক্ৰমে আমগুৰি, শিৱসাগৰ, থাউৰা, নাজিৰা আৰু মাহমৰা। লোকসভা সমষ্টি হৈছে যোৰহাট। « 36 বৰ্গ কিলোমিটাৰ ক্ষেত্ৰফলৰ আগুৰা পানীদিহিং অভয়াৰণ্য শিৱসাগৰ জিলাত আছে। শিৱসাগৰ জিলাত বিভিন্ন ধৰণৰ সৰু ডাঙৰ উদ্যান আৰু সংৰক্ষিত ঠাই দেখা পোৱা যায়। শিৱসাগৰ জিলাত থকা সংৰক্ষিত বনাঞ্চলবোৰত ক্ৰমে হাতী, বাঘ, ভালুক, বান্দৰ আৰু বিভিন্ন ধৰণৰ চৰাই দেখা পোৱা যায়। অসমীয়া জাতীয় উৎসৱ বিহু শিৱসাগৰ জিলাত অতি উলহ মালহে পতা হয়। শংকৰ মাধৱৰ জন্মতিথিৰ লগতে বহুকেইজন মহাপুৰুষৰ জন্মতিথি শিৱসাগৰত পাতে। হিন্দু ধৰ্মৰ উৎসৱ দুৰ্গা পূজা, কালী পূজা, শিৱৰাত্ৰি আদি বিভিন্ন ধৰণৰ উৎসৱৰ লগতে মুছলিমসকলৰ ঈদ উল জুহা ইত্যাদি অতি আদৰে পতা দেখা পোৱা যায়। বিভিন্ন জাতি জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ শিৱসাগৰ জিলাত পাতে আৰু সকলোৱে অতি মিলা প্ৰীতিৰে থকা দেখা পোৱা যায়। প্ৰতি বছৰে 1 জুলাই তাৰিখে শিৱসাগৰবাসীয়ে শিৱসাগৰ দিৱস হিচাপে উদযাপন কৰা দেখা পোৱা যায়। শিৱসাগৰ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক সন্ধিয়া আৰু কালচাৰ ৰেলী তাত উলিওৱা হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস শিৱসাগৰ জিলাখনৰ লগতে শিৱসাগৰ মানুহখিনি অতি মৰমীয়াল। বন্ধুসকল, আপোনালোক সকলোৱে মোক কমেণ্ট কৰি জনাব মোৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে। পিছতো ভিডিঅ' কোনখন জিলাৰ ওপৰত বনাম তাকো আপুনি মোক কমেণ্ট কৰি জনাব পাৰিব। যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ বহুমূলীয়া সময়কণ দি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।